ঐ ল'ৰাহঁত, তহঁত দুটা ইয়াত কি কৰি আছ? একো নাই কৰা। ইয়াত কিন্তু তহঁতি এনেদৰে ৰৈ নাথাকিবি। ইয়াত বৰ বেলেগ বস্তু এটা ওলাই আকৌ। কি বেলেগ বস্তু বা? তহঁতি নাজান নহয়, ইয়াত ভূত ওলাই, ভূত। আমি দেখো ইয়ালৈ সদায় আহি থাকোঁ, আমি কিন্তু আজিলৈকে দেখা নাই দেই। ভূত? এই ভয়াটোকৰ পৰা মনে মনে থাক। তহঁতি থাক যদি থাক, মই হ'লে যাওঁগে। সঁচাকে ওলাব নি বাৰু? মোৰ কিন্তু ভয় লাগিছে দেই। হেই, আমি দেখো ইয়ালৈ সদায় আহি থাকোঁ, আমি ক'তা ভূত দেখিছোঁ? তথাপিতো মোৰ ভয় লাগে ভূত বুলি ক'লে দেই। ভয় লাগিছে মোৰ। এই মনে মনে থাকচোন, ভয় নকৰিবি। ক'ত মাতিছে বাৰু গম লচোন। শুনা নাই নেকি তই? ৰ। হেল্ল' ৰাজা, তই ফটককৈ বিল্ডিঙৰ ভিতৰত আহোঁ। ৰাজাও আহি আছে। কিহলে মাতিছিলি ইমান খৰধৰকৈ? কি হ'ল বা টিকু? মুখখন মেলি লৈ কঁপি আছ যে গোটেইটো। ঐ, ইয়াত ভূত ওলাইছিলে, ভূত ভূত ভূত। ইয়াতে ওলাইছেনে ভূত? মোৰ কিন্তু বৰ ভয় লাগিছে। মোৰ কিন্তু কোনোবাই আমাক ভয় খুৱাইছে যেনহে লাগিছে। নিশ্চয় হ'ব পাৰে। সেইটো শুনিছানে? ৰহো, তহঁতি মনে মনে থাকচোন অলপ। তহঁতৰ লগত অলপ আগত কোনোবা আছিলে নেকি বাৰু? আছিল, ৰমেশ কাই আছিলে। য়েছ, সিয়ে হ'ব তেতিয়াহ'লে। মোৰ কিন্তু তাৰ ওপৰতে সন্দেহ হৈছে। ৰমেশ কাই, তই তৎক্ষণাত বাহিৰলৈ ওলাই, নহ'লে কথা বেয়া হ'ব। মই ইহঁতক ধেমালিহে কৰিছিলো, তহঁতি একেবাৰে ভয়ে খাই গলি। এনেকৈ ধেমালি কৰে নেকি হা? ৰমেশ কাই, আজিৰ পৰা এনেকুৱা কাম নকৰিবি। হ'ব দে, নকৰো আৰু।